নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব বটনটোত ক্লিক কৰি পিনি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি পিনি আপুনি অল নটিফিকেশ্যন অন কৰি ল'ব, যাতে আমি আপলোড কৰা বিভিন্ন ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো ফ্ৰেণ্ডছ, আপুনি RSGOত এক্টিভ ৱালেটত আপুনি ইনকাম কৰিবৰ কাৰণে আপোনাৰ আইডি কেনেকৈ ধৰণে আপুনি এক্টিভ কৰি ল'ব। তো তাৰ কাৰণে আপুনি RSGO এপ্লিকেশ্যনটো অ'পেন কৰিব। এপ্লিকেশ্যনটো অ'পেন কৰি আপুনি লগ ইন কৰি ল'ব। তো লগ ইন কৰাৰ পিছত গো টু টাস্কটোত ক্লিক কৰিব। একেবাৰে লেফ্ট চাইডে তলত থকা গো টু টাস্ক বটনটোত ক্লিক কৰিব লাগিব। তো গো টু টাস্কটোত ক্লিক কৰাৰ পিছত আপোনাৰ আইডিটো এনেকুৱা ধৰণে অ'পেন হ'ব। আপুনি অলপ তললৈ গৈ থাকিব। অলপ তললৈ যোৱাৰ পিছত আপুনি দেখিব আইডি ষ্টেটাছ, তাত লিখা থাকিব ফ্ৰী আৰু তলত লিখা আছে এক্টিভ আইডি। তো এক্টিভ আইডি বটনটোত আপুনি ক্লিক কৰিব। তো এক্টিভ আইডি বটনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত এটা অপশ্যন ওলাব আইডি টাইপ আৰু আপুনি পে নাও অপশ্যনটোত আপুনি ক্লিক কৰি দিব। তো পে নাও ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে আপোনালোকে যে 124 টকা লিখা আছে। মোৰ আইডি নাম্বাৰটো ইয়াত ওলাই গৈছে। তলত আপোনাক কেইটামান অপশ্যন দিছে, আপুনি কোনটো থ্ৰুৱেদি আপুনি পে'মেণ্টটো কৰিব 124 টকাৰ। আপুনি কাৰ্ড পে'মেণ্ট কৰিব পাৰে। কাৰ্ড পে'মেণ্ট কৰিবৰ কাৰণে আপোনাৰ কাৰ্ড নাম্বাৰ লাগিব, এক্সপায়াৰ ডেট আৰু CVV নাম্বাৰ, যিটো আপোনাৰ কাৰ্ডৰ বেক চাইডে থাকে, ঠিক আছে। যদি আপুনি কাৰ্ড পে'মেণ্ট নকৰে তেতিয়াহ'লে আপুনি নেট বেংকিং কৰিব পাৰে। নেট বেংকিং কৰিবৰ কাৰণে SBI, HDFC, ICICI বা গোটেইখিনি বেংক ইয়াত এভেইলেবল আছে, ঠিক আছে। তাৰ পাছত আপুনি UPI পে'মেণ্ট কৰিব পাৰে। তো UPI ID দিলে আপুনি তলত পে 124টোত ক্লিক কৰি দিলে। তো ফ্ৰেণ্ডছ, মই মোৰ পে'মেণ্টটো UPI ID থ্ৰুৱেদি মই কৰিম। তো মই UPI ID ইয়াত এণ্টাৰ কৰি লৈছোঁ। মই ভিডিঅ'টো পজ কৰি দিছোঁ কাৰণ মই এইটো পাব্লিক কৰিব দেখাব নোৱাৰি। তো ফ্ৰেণ্ডছ, মোৰ UPI ৰিকুৱেষ্টটো ছাবমিট হৈ গ'ল তাত। আৰু এতিয়া মই UPI ফোনপে' ইউজ কৰোঁ। তো গতিকে মোৰ ফোনপে'ৰ পৰা মোলৈ মেছেজ আহি গৈছে। তো মেছেজটো মই অ'পেন কৰাৰ পিছত তাত এটা মই লিংক পাম। এই লিংকটোত মই ক্লিক কৰিব লাগিব। তো এনেকৈ ধৰণে ক্লিক কৰাৰ পিছত মোৰ অট'মেটিকলি মোৰ ফোনপে'টো অ'পেন হৈ গুচি যাব এনেকুৱা ধৰণে। তো ইয়াত আপোনালোকে দেখা পাইছে পে'মেণ্ট ৰিকুৱেষ্ট এটা আহিছে মোৰ তাত, য'ত 124 লিখা আছে। তো তাত মই পে'টোত ক্লিক কৰি দিলোঁ। তো এইটো মই চেণ্ড কৰিব লাগিব। মই তলত চেণ্ড বটনটোত ক্লিক কৰি দিছোঁ। তো এতিয়া মোৰ UPI পিন নাম্বাৰ দিব লাগিব। মই পিন নাম্বাৰটো দিলোঁ। তো মই পিন নাম্বাৰটো দি দিলোঁ। একেবাৰে তলত থকা ৰাইট চিনটোত মই অ'কে কৰি দিছোঁ, ঠিক আছে। তো ট্ৰেনজেকশ্যন প্ৰচেছিং হৈ আছে। তো দেখিলে মোৰ অলৰেডি পে'মেণ্ট ট্ৰেনজেকশ্যন ছাকচেছফুল হৈ গ'ল। তো মই এইটো ডান কৰি দিছোঁ, ঠিক আছে। তো এতিয়া মই এইটো বেক কৰি দিছোঁ। বেক কৰি পানি মোৰ আইডিটোত মই চেক কৰিমগৈ মোৰ পে'মেণ্টটো হৈছে নে নাই হোৱা। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখা পাইছে ইয়াত এতিয়া মোৰ এক্টিভ ইউৰ ID উইথ 124। তো আইডি টাইপটো এক্টিভ দেখা দিছে। এক্টিভ টিল এপ্ৰিল 4, 2021। এইটো 1 বছৰৰ কাৰণে এক্টিভেশ্যন প্ৰচেছ হয়, ঠিক আছে। তো এতিয়া মই মোৰ আইডিত মই ফ্ৰী টাস্কবিলাক এক্টিভ টাস্কবিলাক মই চাব পাৰিম। এক্টিভ টাস্ক চাবৰ কাৰণে তো মই এই ৰাইট চাইডে ওপৰত থকা 8 তিনিডালত ক্লিক কৰিছোঁ। তাৰপাছত ইয়াত আছে এক্টিভ টাস্ক বুলি এটা অপশ্যন আছে। এক্টিভ টাস্কটোত ক্লিক কৰাৰ পিছত মোৰ ইয়াত এক্টিভ টাস্কবিলাক ওলাই যাব, ঠিক আছে। ইয়াত তেনেকৈ 12টা টাস্ক আছে। তো মই যেনেকৈ আপোনালোকক আগৰ ভিডিঅ'ত ফ্ৰী টাস্ক চাবলৈ দেখাইছিলোঁ, ঠিক ছেইম প্ৰচেছতে ইয়াত মই এডভাৰটাইজবিলাক বা টাস্কবিলাক মই চাব পাৰিম। তো একেই প্ৰচেছ আপুনি ফ্ৰী টাস্ক যেনেকৈ চাব পাৰে, ইয়াত এক্টিভ টাস্কবিলাকো আপুনি ঠিক তেনেকুৱা ধৰণে ছেইম প্ৰচেছতে আপুনি চাব পাৰিব। আপুনি ফ্ৰী টাস্কতো ডেইলি 6 টকা ইনকম ল'ব পাৰিব আৰু এক্টিভ টাস্কৰ পৰা আপুনি ডেইলি 6 টকা, অৰ্থাৎ 12 টকাকৈ আপুনি পাৰ ডে ইয়াৰ পৰা ইনকম ল'ব পাৰিব। তো মই ভিডিঅ'টো পজ কৰি দিছোঁ। তো ফ্ৰেণ্ডছ, মোৰ ডেইলি এক্টিভ টাস্কবিলাক কমপ্লিট হৈ গৈছে। দেখিছে ইয়াত কংগ্ৰেচুলেশ্যন লিখা আছে।
টুডে টাস্ক কমপ্লিটেড ছাকচেছফুলি। তাৰপিছত মই চেক কৰিব পাৰোঁ মোৰ ষ্টেটাছবিলাক। মই ৱালেটত চেক কৰিব পাৰোঁ। ৱালেট ইনফ'ত গৈ ক্লিক কৰি পানি তো ৱালেটত এনেকৈ দেখাব আপোনালোকৰ, ঠিক আছে। তো আপোনাৰ ডেছবৰ্ডতো আপুনি দেখা পাব এনেকৈ ফ্ৰী টাস্ক ষ্টেটাছবিলাক ওলাই থাকিব। টুডে ডন, য়েষ্টাৰডে ডন, এক্টিভ টাস্ক টুডে ডন, য়েষ্টাৰডে পেণ্ডিং দেখাই আছে, কাৰণ মই আজিহে এক্টিভ কৰিছোঁ মোৰ আইডিটো, ঠিক আছে। তো ফ্ৰেণ্ডছ, আপোনালোকে নিজৰ আইডিবিলাক এনেকুৱা ধৰণে এক্টিভ কৰি ল'ব পাৰিব। তো গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছক বা আপোনাৰ ডাউনলাইনক শ্বেয়াৰ কৰিব, ঠিক আছে। থেংক ইউ।